নমস্কাৰ বন্ধুসকল, কি খবৰ? পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলে। আৰু আপোনালোকে চাই আছে স্মাৰ্ট বয় আসাম। এই ভিডিঅ'টো এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হয়, চ' কোনো গাত পাতি নলয়। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰি দিব আৰু চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। চ' ব'লা বেছি দেৰি নকৰি ভগৱানৰ নাম লৈ যাওঁ মোৰ এতিয়া মেইন ভিডিঅ' লৈ। আজিকালিতো ৰাস্তা পথে থাকিব নোৱাৰি, কলেজৰ ব্ৰেক টাইমতো ছোৱালীবোৰক শান্তি নিদিয়ে। এনেকুৱা ভাড়াবোৰ এনেকুৱা প্ৰশ্ন সুধিব, ছোৱালীবোৰ হৈ যায় কনফিউজ। ছেকেণ্ড কুৱেশ্যনটো হ'ল কি, ভৰিৰ মাজত কি আছে? এনেকুৱা প্ৰশ্ন ছোৱালীবোৰক সোধে নি? আৰু এনেকুৱা প্ৰশ্ন সুধিলে ছোৱালীবোৰতো কনফিউজ হ'বই। আৰু বহুতে কয় ল'ৰাবোৰ বোলে বহুত হাৰামি, কিন্তু ছোৱালীবোৰ আমাতকৈ একো আগত। সিটো পজিটিভলিয়ে সুধিছে তেহেঁতক, আৰু সিহঁতি নিগেটিভলি ভাবি আছে। একো নাই নেকি, কিবা আছে? ছোৱালীবোৰ এক্সপ্ৰেছন দেখিয়ে ধৰিব পাৰি যে ই সোধা প্ৰশ্নটো পজিটিভলি লৈছে নি নিগেটিভলি লৈছে। অকণমানতো ভাবিবলৈ দে ছোৱালীকেইজনী কিবা এটা ভাবি আছে, তইনো মাজতে কেলে মান মাতি আছে, অকণমান ভাবিবলৈ দে। কাৰণ তই যি প্ৰশ্ন সুধিছ সেইটো নাভাবিলে সিহঁতি নোৱাৰে। ঠিক আছে, ল'ৰাই কি কৰিলে ছোৱালী চিঞৰি দিয়ে? এনচাৰটো প্ৰথম আখৰটো হ'ল এছ আৰু থাৰ্ড নম্বৰ আখৰটো হ'ল এক্স। তাৰ মাজৰ আখৰটো জানিলে উত্তৰটো ওলাই যাব। এতিয়া তোমালোকে নিজে উলিয়াই লোৱা, প্ৰথম আখৰটো এছ আৰু থাৰ্ড নম্বৰ আখৰটো এক্স, মাজৰটো কি হয় নিজে উলিয়াই লোৱা। বাইদেউ এক্সপ্ৰেছন দেখি গম পাই যে বাইদেউ উত্তৰটো জানে, কিন্তু নকয়। কাৰণ সি পজিটিভলি সুধি আছে, তাই যদি নিগেটিভলি কৈ দিয়ে আৰু কেমেৰা আছে আৰু ল'ৰাটোৰ সন্মুখতটো ক'ব নোৱাৰি, তাই ভাবি আছে কিন্তু এইটোৱে হয়। আৰু এইটো ভিডিঅ' মই জানিছোঁ এইটো ভিডিঅ' কোনো ভাল হোৱা নাই। চ' হে গাইজ, থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, চেনেলটো কৰি দিব ছাবস্ক্ৰাইব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ, বাই। হাঁহি থাকা আৰু সুখত থাকা।